আৰে আৰে দদৌ এইবোৰ আপোনাক কি দেখিছে এইবোৰ আপুনি মতা হয় নে মাইকী হয় মই গমেই নাপাইছোচোন বন্ধুসকল আপোনালোকে হয়তো এই সৰু মৰম লগা ভাইটিটোক চিনি পাইছে ন এই ভাইটিটো মানে পলিঅ' ৰোগত ভুগি আছে পলিঅ' ৰোগত আৰু এটা কথা মানে আমাৰ এই মানে ভাইটিজনৰ মানে সৰুৰ পৰাই মানে তাৰ সপোন আছিল তাৰ মানে ছোৱালী হোৱা সপোন আছিল ছোৱালী হোৱা কিন্তু দুৰ্ভাগ্যজনক সি মানে ছোৱালী নহল ল'ৰা হৈ গ'ল ল'ৰা কিন্তু অৱশেষত মানে আমাৰ এই ভাইটিজনে মানে এটা ডিচিশ্যন লৈ পেলালে ডিচিশ্যন মানে সি ছোৱালী বনিহে এৰিব এনে এটা ভিডিঅ' নাই আমাৰ এই বুঢ়াজনৰ য'ত নেকি মেখেলা চাদৰ পিন্ধা নাই খুৰা আপুনি টেনচন নল'ব আপোনাৰ দুখ আমি বুজিছো নহয় আপুনি টেনচন নল'ব আমাৰ অসমৰ ৰাইজৰ মানে আশীৰ্বাদ থাকিল যাতে আপুনি নেক্সট জন্ম মানে আপুনি মাইকী বনিয়াহে মানে এজনী ছোৱালীৰ ৰূপত জন্ম হ'ব আৰু খুৰা আপুনি টেনচন নল'ব নেক্সট জন্মত আপুনিও মানে এজনী ছোৱালী বনি কিনে এইজনীৰ নিচিনা আপুনিও হিলাই থাকিব ইনষ্টাগ্ৰাম দেই এতিয়া বন্ধুসকল মই আহিছো দুটামান ৰেপটাইলছৰ ওপৰত দুই এষাৰ মান কবলে আৰু বন্ধুসকল আপোনালোকে হয়তো বহুতে গম পায় ৰেপটাইলছ মানে কি আৰু বহুতে হয়তো নাজানে ন হয় মই কৈছো ৰেপটাইলছ মানে হৈছে এইবোৰক ৰেপটাইলছ বুলি কয় আৰু এতিয়া মানে আমি আহিছো এটা খাব নোপোৱা ৰেপটাইলছৰ ওপৰত চাই থাকক যিজনীয়ে তোমাক অকলশৰে কান্দিবলৈ এৰি থৈ যায় নহয় বিশ্বাস কৰা সেইজনী তোমাৰ কেতিয়াও আপোন হ'বই নোৱাৰে অ ভাই মাৰো বন্ধু আকৌ এবাৰ কৈ দিয়াচোন কি কৈছিলা ভালকে বুজি নাপালো কৈ দিয়া যিজনীয়ে তোমাক অকলশৰে কান্দিবলৈ এৰি থৈ যায় নহয় বিশ্বাস কৰা সেইজনী তোমাৰ কেতিয়াও আপোন হ'বই নোৱাৰে বন্ধু মই এটা কথা বুজি নাপাওঁ মানে তোমালোকে যে ট্ৰেজেডি ফালি থাকা আৰু এই ট্ৰেজেডি বিলাক মানে অসমৰ ৰাইজক কেলে মানে কি কাৰণে শুনাই থাকা আৰু যে বন্ধু তুমি যে বন্ধু তুমি এইবোৰ মটিভেশ্যনেল দিবলৈ বাদ দিয়া নহলে তোমাৰ যে এই চোৱা এবাৰ চুলিখিনি চোৱা তোমাৰ এইবোৰৰ কাৰণে তোমাৰ চুলি পকি গৈছেগে গম পাইছা নাই তুমি টেনচন লৈ তোমাৰ চুলিয়ে পকি গৈছেগে আৰু পকিব একদম মানে কিবা ৰং হৈ থাকিব তুমি বাদ দিয়া এইবোৰ কৰিবলৈ তোমাক ভাল পোৱাটোহে জৰুৰী আছিলে তোমাৰ আগত প্ৰকাশ কৰাটো নহয় ইছৈ হয় নেকি হেই তেৰিকা একো নাই পিছৰখিনি কচোন তোমাক পাবলেহে টান আছিলে কিন্তু তোমাক মৰম দিবলে নহয় হেই তেৰিকা বন্ধু তোমাৰ কথা শুনি কিনে বহুত দুখ লাগিলে দেই উপায়তো নাই ন বন্ধু তুমি যে বন্ধু মই তোমাক সঁচাকে কৈছো তুমি যে ৰ'দত আৰু ঘূৰি নুঘূৰিবা তোমাৰ চুলিখিনি চোৱাচোন এবাৰ ৰ'দৰ তাপত জ্বলি থাকিলে আৰু জ্বলি থাকিব ইমানকে ঘূৰি নুঘূৰিবা ৰ'দত আৰু এই যে ছোৱালী চকৰত পৰি নাথাকিবা নহলে খতম হৈ যাবা হেৰি নহয় বন্ধুসকল আজিলে ভিডিঅ'টো ইমানেই দেই আৰু মোৰ ভিডিঅ'বোৰ যে যোনে শ্বেয়াৰ কৰে যে এনেকুৱা ভাল পাওঁ নহয় মই তহঁতক যে আৰু আজিলৈকে মোৰ 2 মাহ হৈ গ'ল ভিডিঅ' বনোৱা 30K ফলোৱাৰ্ছ কমপ্লিট হৈ গ'ল একদম ধন্যবাদ আপোনালোকলৈ বাই বাই আজিলে